আজি আপোনালোকলৈ লৈ আহিছোঁ আসাম জিকেৰ অথৰ এণ্ড বুকছ নামৰ টপিক। এই বিষয়টো প্ৰতিটো প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে অতি ইম্পৰ্টেণ্ট। প্ৰথমৰটো হৈছে শস্যৰ পথাৰ মানুহ সুগন্ধি পখিলা। শস্যৰ পথাৰ মানুহ সুগন্ধি পখিলাৰ অথৰ হৈছে হীৰেণ ভট্টাচাৰ্য। হীৰেণ ভট্টাচাৰ্য হৈছে শস্যৰ পথাৰ মানুহ আৰু সুগন্ধি পখিলাৰ অথৰ। দ্বিতীয়তে মোৰ জীৱন সোঁৱৰণ। এইটো আপোনালোকে নিশ্চয় জানে, লক্ষ্মীনাথ বেজবৰুৱা। মোৰ জীৱন সোঁৱৰণৰ অথৰ হৈছে লক্ষ্মীনাথ বেজবৰুৱা। মিৰি জীয়ৰী। মিৰি জীয়ৰীৰ লেখক হৈছে ৰজনীকান্ত বৰদলৈ। ৰজনীকান্ত বৰদলৈ হৈছে মিৰি জীয়ৰীৰ অথৰ। বনফুল। বনফুলৰ অথৰ হৈছে যতীন্দ্ৰনাথ দুৱৰা। এইবোৰ পৰীক্ষাৰ কাৰণে অতি ইম্পৰ্টেণ্ট, আপোনালোকে ভালদৰে মনত ৰাখি যাব। শস্যৰ পথাৰ মানুহ সুগন্ধি পখিলা অথৰ হৈছে হীৰেণ ভট্টাচাৰ্য। মোৰ জীৱন সোঁৱৰণৰ লক্ষ্মীনাথ বেজবৰুৱা। মিৰি জীয়ৰীৰ ৰজনীকান্ত বৰদলৈ। বনফুল যতীন্দ্ৰনাথ দুৱৰা। ইয়াৰ পিছত জ্ঞানমালিনী। জ্ঞানমালিনীৰ অথৰ হৈছে মফিজুদ্দিন আহমদ হাজৰিকা। জ্ঞানমালিনীৰ মফিজুদ্দিন আহমদ হাজৰিকা। তাৰপিছত অঘৰী আত্মাৰ কাহিনী। অঘৰী আত্মাৰ কাহিনীৰ অথৰ হৈছে ছৈয়দ আব্দুল মালিক। মেকং নৈ দেখিলোঁ হেম বৰুৱা। হেম বৰুৱাৰ কিতাপখনৰ নাম হৈছে মেকং নৈ দেখিলোঁ। দহি কতৰা। দহি কতৰা আপোনালোকে জানে ৰঘুনাথ চৌধুৰী। গতিকে আপোনালোকে ভালদৰে চাই যাব। জ্ঞানমালিনীৰ অথৰ হৈছে মফিজুদ্দিন আহমদ হাজৰিকা। অঘৰী আত্মাৰ কাহিনী ছৈয়দ আব্দুল মালিক। মেকং নৈ দেখিলোঁৰ হৈছে হেম বৰুৱা। দহি কতৰা ৰঘুনাথ চৌধুৰী। তাৰপিছত পাতাল ভৈৰৱী। পাতাল ভৈৰৱীৰ অথৰ হৈছে লক্ষ্মীনন্দন বৰা। দেওলাংখুই। লংখুই হৈছে আকাৰ হ'ব দেওলাংখুই অথৰ হৈছে ৰীতা চৌধুৰী। ডাৱৰ আৰু নাই যোগেশ দাস। ডাৱৰ আৰু নাই যোগেশ দাস। তাৰপিছত মামৰে ধৰা তৰোৱাল। এইটো আপোনালোকে নিশ্চয় জানে, মামণি ৰয়ছম গোস্বামী। এইবোৰ পৰীক্ষাৰ কাৰণে অতি ইম্পৰ্টেণ্ট, পৰীক্ষাত বাৰে বাৰে আহি থকা দেখা যায়। পাতাল ভৈৰৱী লক্ষ্মীনন্দন বৰা। দেওলাংখুই ৰীতা চৌধুৰী। ডাৱৰ আৰু নাই যোগেশ দাস। মামৰে ধৰা তৰোৱাল মামণি ৰয়ছম গোস্বামী। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই অলপ উপকৃত হৈছোঁ বুলি ভাবে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি পিছৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে ওচৰত থকা বেল বটনটো ক্লিক কৰি অল কৰি